নিবনুৱাৰ বাবে সুবৰ্ণ সুযোগ। ৰেলৱে আৰক্ষীত খালী হৈছে হাজাৰ হাজাৰ পদ। 4,660টা পদৰ বাবে কৰিব পাৰিব আবেদন। কনিষ্ঠবল পদত 4,208টা পদ খালী। দশম শ্ৰেণী উত্তীৰ্ণ কনিষ্ঠবল পদৰ বাবে কৰিব পাৰিব আবেদন। বিভাগৰ তৰফৰ পৰা, পৰিদৰ্শনকাৰীৰ তৰফৰ পৰা। সাব ইন্সপেক্টৰৰ বাবে ন্যূনতম যোগ্যতা স্নাতক। 15 এপ্ৰিলৰ পৰা কৰিব পাৰিব আবেদন। 14 মে 2024ৰ ভিতৰত কৰক আবেদন। ৰেল বিভাগে অনুষ্ঠিত কৰিব পৰীক্ষা। মুঠ 4টা পৰ্যায়ত অনুষ্ঠিত হ'ব পৰীক্ষা। কম্পিউটাৰ শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব প্ৰাৰ্থীসকল। অধিক তথ্যৰ বাবে লগ ইন কৰক indianrailway.government.in। ব্ৰেকিং নিউজ। লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ। দেশৰ বিভিন্ন ৰাজ্যত মুকলি কৰা হৈছে ডিজিটেল ৰেচন কাৰ্ড। প্ৰচলন বন্ধ হ'ব পাৰে পুৰণি কাগজৰ ৰেচন কাৰ্ড। ডিজিটেল ৰেচন কাৰ্ডৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই গ্ৰহণ কৰিছে আবেদন। অনলাইনত প্ৰ-পত্ৰ সংগ্ৰহ কৰি জমা দিব লাগিব অফলাইনত। লগত জমা দিব লাগিব প্ৰয়োজনীয় নথি, বৈধ মোবাইল নম্বৰ। ৰাজ্যৰ ক্ৰিকেট প্ৰেমীৰ বাবে সুখবৰ। 15-19 মে'ত গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ মেচ। 15 মে'ত পাঞ্জাৱ কিঙৰ বিৰুদ্ধে খেলিব ৰাজস্থান ৰয়েলছে। 19 মে'ত কলকাতা নাইট ৰাইডাৰ্ছ বনাম ৰাজস্থান খেল। BCCLয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে IPL খেলৰ সূচী। (2026) অসমত নাথাকিব কংগ্ৰেছ। 2025 জানুৱাৰী-ফেব্ৰুৱাৰী মাহত বিজেপিলৈ আহিব ভূপেন বৰা। বিহালীত উপস্থিত হৈ দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ভূপেন বৰালৈ সংৰক্ষিত আছে 2টা সমষ্টি। নিৰ্বাচনৰ পিছত আৰু আগত বহু নেতা আহিব বিজেপিলৈ। মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য। ৰাজ্যজুৰি প্ৰচণ্ড ধুমুহাশীল বৰষুণ। হোলীৰ আনন্দৰ মাজতে ধুমুহা বৰষুণৰ সংহাৰ। বিভিন্ন ঠাইত ভাঙি পৰিছে ঘৰ-দুৱাৰ। উভালি পৰিছে বিদ্যুতৰ খুঁটা। ৰাজপথত উভালি পৰিছে প্ৰচণ্ড গছ। ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান, যাতায়াত ব্যৱস্থা।